নমস্কাৰ, মই সঞ্জীৱ বৈশ্য। আপোনালোকে আছে আজি কামাৰগাঁৱৰ শ্ৰী শ্ৰী ভাগৱতী শান্তি আশ্ৰম স্থলীত আৰু ভাগৱতী শান্তি আশ্ৰমৰ সম্পাদকদ্বয় নাৰায়ণ ডেকা আৰু শিৱেন দাস, এওঁলোকেও অকণমান আপোনালোকক শুভেচ্ছামূলক কথা ক'ব। শ্ৰী শ্ৰী শান্তি আশ্ৰমৰ ইতিমধ্যে 100 বছৰ পূৰ্ণ হ'ল আৰু 100 বছৰ পূৰ্ণ হোৱা উপলক্ষে শতবাৰ্ষিকী উৎসৱভাগী আমি উদযাপন কৰিবলৈ লৈছিলোঁ দুদিনীয়া কাৰ্যসূচীৰে। ইতিমধ্যে প্ৰথম দিনাৰ কাৰ্যসূচীখিনি সুকলমে পাৰ হৈ গ'ল। দ্বিতীয় দিনাৰ পুৱাৰ ভাগৰ কাৰ্যসূচীখিনিও ইতিমধ্যে পাৰ হ'ল। এতিয়া আমাৰ এখন ধৰ্মালোচনী সভা চলি আছে। ইয়াৰ পিছতে আমাৰ বিদ্যপ্ৰসাদ আয়োজন কৰা হৈছে। বিদ্যপ্ৰসাদ পিছতে আৰম্ভ কৰা হ'ব। গতিকে এইদৰে বেছি বিস্তৃতভাৱে নহ'লেও অলপমান অনুষ্ঠিতকৈ আমাৰ এই উদযাপনভাগে অনুষ্ঠিত কৰা হৈছিল। ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছিলোঁ আৰু সেই হিচাপে সঁহাৰি পাইছোঁ আমি। এইখিনিয়ে মোক ক'বলগীয়া। প্ৰাণজিৎ ৰয়ে যি কষ্ট কৰি আছে, তেওঁক অনুৰোধ জনাম আমাৰ গোটেই কাৰ্যসূচী আজি কেনেকৈ চলি আছে। মই প্ৰাণজিৎ বন্ধু তেওঁক অনুৰোধ জনাইছোঁ আৰু এয়া শিৱেন আছে। আমাৰ গোটেই অনুষ্ঠানটো অকণমান ৰাইজক যাতে আমি দেখুৱাব পাৰোঁ সেয়া বিচাৰোঁ। ধন্যবাদ সকলোৰে সহায় সহযোগিতা পাই আমি নথৈ আগন্তুক বৰ্ষতো আপোনালোকে সহায় সহযোগ আৰু উপস্থিতিত বিচাৰিছোঁ। সকলোৱে আহিব। ধন্যবাদ। ধৰ্মীয় ব্যক্তিত্ব বঢ়াই বঢ়াই গৈছে গুৰুসকলে। আমাৰ মনতো নাহে, সময় নহয় হৰিনাম ল'বলৈ কি নহওক ডাইৰেক্ট মাতিব পাৰিব। ৰেললাইনৰ পৰা যদি উত্তৰে যাওঁ তাতে আছে বুঢ়ীখানা আৰু কামাৰ নাই। শব্দটো পূৰ্বৰে পৰা বহুত এনেকুৱা ব্যৱস্থাত প্ৰয়োগ হৈ আহিছে। আমি দেখা পাওঁ বিভিন্ন স্থানত মাৰোৱাৰীবিলাকৰ ধৰ্মশালা আছে, শিখবিলাকৰ ধৰ্মশালা, বেংগলীবিলাকৰ ধৰ্ম। এই যিটো ধৰ্মশালা, এই ধৰ্ম শব্দটো কোনো উপাসনা পদ্ধতিৰ লগত জড়িত নহয়। উপাসনাৰ পদ্ধতিটো অৰ্থাৎ ধৰ্ম শব্দটো প্ৰত্যেকে ব্যৱহাৰ কৰে। শিখ, জৈন, বৌদ্ধ, বৈষ্ণৱ, শাক্ত, শৈৱ সকলোৱে এই ধৰ্ম শব্দটো ব্যৱহাৰ কৰে। গতিকে ধৰ্ম শব্দটো ভগৱান কোন ভগৱানক উপাসনা কৰিব সেইটো ধৰ্মই সাঙুৰি লোৱা নাই। ধৰ্মই এইটোৱে বুজাব খুজিছে যে মানুহখিনি যাতে শান্তিপ্ৰিয় হয়, মানুহখিনিয়ে যাতে সংঘাতত নাথাকে। ইতিহাস সম্পূৰ্ণ নাজানিলেও কিছু কিছু হয়তো মই সংগ্ৰহ কৰিছিলোঁ। সেইবিলাক ক'বলৈ নাযাওঁ কাৰণ সময় নাই। সেইটো কুমলীয়াৰ পৰা, পেৰাইৰ পৰা, ধন পথাৰৰ পৰা, বুঢ়ীখানা, কামাৰ আছোঁ। আমাৰ বিহিত ভাগৱতী বৰ্তমান 80, 5-6 বছৰ বয়সতে এই ভকতবিলাকৰ লগত যোগদান কৰিছিল। সৰু মানুহবিলাক বহুত ৰাখিছিল। গতিকে আমাৰ মিহিদাসৰ বয়সৰ লগত মিলাব গ'লে আসামখনৰ 75 বছৰ বয়স আমি এনেই আগতে পালোঁ। কিন্তু তাৰো আগৰ পৰা হয়তো এই অনুষ্ঠানটো কৰি আছে। বজাৰৰ তাৰ পৰা ইয়াত আহিল
তেতিয়া ভক্তসকলৰ যিটো হাত বা নীতি নিয়ম আছে অন্য ধৰণৰ আছে। ময়ো বৈষ্ণৱ বংশৰ মানুহ। মোৰ জেঠাই গোপীৰঞ্জনে কীৰ্তন গাইছিল, মই দেখা নাই। মোৰ আটাৰ নাম হ'ল যদু ভগত। এই যদু ভগতৰ তাৰ যিটো ধৰ্মীয় প্ৰভাৱ আমাৰ বাৰু বহু মানুহে আমাক তাৰ নামা বহু কুকুৰৰ গৰ্ভৱত চিগাৰৰ আত্মাৰাম জানিয়া কৰিবা কৰি সভাপতি। এটা উত্তম গুৰুৰ পৰা পৰম ভগতী সেয়েহে কৰিছো ঘৰ সভাৰ দুৰ্গতি। উত্তম গুৰু বা কাজ বোলে সাক্ষাৎ কৃষ্ণক পাৱে শ্ৰৱণ কীৰ্তন ঘৰ বজাৰ। শ্ৰৱণ কীৰ্তন ধৰ্ম যিসকলে পালন কৰে তেওঁলোকে সাক্ষাৎ কৃষ্ণক পায়। তাৰমানে শ্ৰৱণ কীৰ্তন কৰি কৰি 100 বছৰ পাৰ কৰি দিল। যিজনে পাঠক আহে বা ভাগৱত পাঠ কৰে আশ্ৰমৰ যি শতবাৰ্ষিকী উৎসৱ উদযাপনৰ কাৰ্যসূচী আৰু আমি অন্নৰ ব্যৱস্থা কৰা হৈছে আৰু অন্নৰ ব্যৱস্থা গোটেই ৰান্ধনীশাল শ্ৰদ্ধাৰ ব্যক্তিসকলে অকণমান পৰিৱেশটো দেখুৱাই আছে ধৰ্মেশ্বৰ গোটেইখিনি ৰাইজৰ মানুহ এওঁলোক নিজৰ অনুষ্ঠান সহযোগিতা কৰি আহিছে প্ৰত্যেক বছৰে আৰু এই বছৰো আছে। গোটেই পৰিৱেশটো আমাৰ ভণ্টিহঁতে এই গাঁৱৰ আমাৰ ছোৱালী এইসকল শিক্ষিতা ছোৱালী তেওঁলোকে নিজৰ অনুষ্ঠান বুলি সততাৰে আৰু আন্তৰিকতাৰে এই কাৰ্যসূচীটোত তেওঁলোকে এই যি আমাৰ ৰাইজক অন্ন দিয়া থোৱাৰ ক্ষেত্ৰত তেওঁলোকে সহযোগিতা কৰিব। এই গোটেইখিনি আমাৰ এইফালে আছে, আমাৰ মাহী আছে এইফালে, তেওঁলোককো আমাৰ দিয়া থোৱাৰ কাৰ্যসূচী আমাৰ উজ্জ্বলা আছে, নিমখ জলকীয়া লৈছে। এই ৰং ধেমালিৰে আমাৰ অনুষ্ঠানটো হৈ থাকে, কাৰো প্ৰতি কাৰো হেৰি নাই। সততাৰে সকলোৱে আহে, সকলোৱে নিজৰ অনুষ্ঠান সুন্দৰভাৱে সহযোগিতা আগবঢ়াই নিজে দিছে, নিজে বহিছে, নিজেই কষ্ট কৰিছে। ৰন্ধা বঢ়া দিয়া থোৱা সকলোখিনি আমাৰ ৰাইজে কৰে। এয়া কামাৰগাঁওবাসী ৰাইজ, উত্তৰ দক্ষিণ গুৰিমাৰ গলাপাৰাবাসী ৰাইজৰ সহায় সহযোগিতা পেৰাগাঁৱৰ পৰা ইত্যাদি কৰি গোটেই অঞ্চলটোৰ ৰাইজে আহি ধুনীয়াকৈ আজিৰ এই গ্ৰহণ কৰিব আৰু সকলোৱে দিয়া থোৱাত সহযোগিতা কৰিছে। এই বৌ আছে, সকলোৱে দিছে। এই বৌ আছে, বন্ধাকবি দিছে, ভাজি দিছে, বিলাহী দিছে। আমাৰ এই কলিতা বংশ আছে, চব আছে ইয়াতে, গোটেই মানুহ আছে আৰু বঢ়িয়া। দেজী বৌ আছে, এই হাই হেল্ল' কৰি দিছে দেজী বৌ। সেইফালে কুচুম বাই মেধি ডাঙৰীয়া আছে পানীত সুন্দৰ। এই একদম নিজৰ অনুষ্ঠান খেতি ডেক'ৰেশ্যন কৰিছে আমাৰ হিমাংশু কলিতা। গোটেইখিনি বহুত ক্ষেত্ৰত অফাৰ দিয়ে আৰু হিমাংশু কলিতা। আৰু গেটো আছে লাইটৰ ক্ষেত্ৰত। এইফালে আমাৰ হিৰণ্যদা, অমিদা, এওঁলোকে গোটেই কাৰ্যসূচীত সহযোগিতা কৰিছে। চবৰে সহযোগতে এই অনুষ্ঠানটো সাফল্যমণ্ডিত হৈ আছে। তো আমি আগন্তুক সময়টো ৰাইজৰ সহায় সহযোগিতা, উপস্থিতি আৰু গোটেই অনুষ্ঠানখিনিত যাতে সকলোৱে সহযোগিতা আগবঢ়ায় তাৰে কামনা কৰিছোঁ। গোটেই ভিডিঅ'টো এবাৰ সকলো সুধি যাওঁ। হয় বৌ, ভাল হৈছে, বঢ়িয়া। এয়া আমাৰ ৰাইজবাসীয়ে কৰিছে যি ধৰ্মসভা হৈ যোৱাত লগে লগে হৈছে। সেইফালে অনুষ্ঠান ভৱেশ আছে, জিনুকা আছে, এইফালে হ'ল আস্তে আস্তে খাবি দেই, আস্তে আস্তে খাবি। এনেকৈ সকলোকে লগ পোৱাৰ আশা ৰাখি পুনৰবাৰ আন্তৰিক শ্ৰদ্ধা জনাই আমাৰ কলাবৰ পৰাই সিহঁতে আগবঢ়ালে।